हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज आमी आसो बर्तमान काकदुंगात। सो आमी यार बिहाइंड द सीन हम आपनालोকক देखाबले चेष्टा करिम। नतुनके शूटिंग एटा आहि आछे, तो बोलक भिडिओটো আজি आरम्भ करो। I just went out. I just went out. I tried to escape this crazy life, but it just was. নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ মাজত আছে মুন দা উৰফে দেৱাশিষ দা। স্বাগতম জনাইছো। ধন্যবাদ। আপুনি যিহেতু নতুন গান এটা কৰি আছে, কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ কেনেকুৱা? নতুন গান এটা মানে গানটো শুনিয়ে মোৰ খুব ভাল লাগিছিল। যেতিয়া মোক আমাৰ যিজনে কোৰিঅ'গ্ৰাফি কৰিছে ৰনটো, মোৰ খুব ভাল এজন ভাইটি দেৰগাঁৱৰ ৰনটোৱে আমি একেলগে আগৰ পৰা নাটক কৰিছিলোঁ যোৰহাট ৰাতলিকাত। একচুৱেলি তেতিয়াৰ পৰা তাৰ চিনাকি, সি মোক গানটো দিছে। মোৰ বৰ ধুনীয়া গান, আমি অলপ এই মাটিৰ গুণটো ৰাখি আমি গানটোৰ ভিডিঅ'টো কৰিব লাগিব। তাক জাষ্ট মই ইমানটোৱে কৰিছিলোঁ আৰু সি সঁচাকৈও খুব ধুনীয়া এটা প্লেনিং কৰি ভিডিঅ'টো ৰাইজলৈ আগবঢ়াব বিচাৰিছে। প্ৰিয়াংশু প্ৰিয়মে গাইছে গানটো, কথা খুব ধুনীয়া। মই আশা কৰোঁ আপোনালোক সকলো ৰাইজে এই গানটো আদৰি ল'ব, কাৰণ আমাৰ কষ্টবোৰ আপোনালোকে মানে মূল্য দিব লাগিব। হয়, বৰ্তমান আপোনাৰ ব্যস্ততা? এয়া বৰ্তমান শ্বুটিঙৰ কামতে ব্যস্ত হৈ আছে আজি। এয়া বৰ্তমানৰ ব্যস্ততা এয়াই। আৰু আপোনাৰ ঘৰত কোন কোন আছে অকণমান জানিব বিচাৰিম। ঘৰত মা, মই, যিহেতু আপুনি বিয়া কৰাইছে, নতুন মানে এতিয়া অলপ পুৰণা হৈছে বাৰু, যিয়ে নহওক 1.5 বছৰমান হৈছে। আৰু লকডাউনৰ সময়ছোৱাত মানে আপুনি কেনেকৈ পাৰ কৰিলে ৰাইজে জানিব বিচাৰিব। শকত হৈছোঁ দেখিছা নহয় অকণমান। খালোঁ, নতুন বিয়া পতা কথাটো অলপ ভালকৈ বনাই খোৱালে, মই নিজেও বনাবলৈ শিকিলোঁ অলপ। খালোঁ প্ৰথমটো কথা। তাৰপিছত বৰ বিশেষ একেবাৰে সাংঘাতিক মই বিশ্ব জিনিবৰ কাৰণে মানে চিন্তা কৰি বেলেগ কিবা কৰা নাই। অলপ নিজাকৈ নিজক সময় দিলোঁ, নিজৰ ঘৰখনক সময় দিলোঁ। বহুত দিন ঘৰক সময় দিব পৰা নাছিলোঁ ব্যস্ততাৰ কাৰণে। বিৰাট ডাঙৰ মানুহ নহয় বাৰু, সাংঘাতিক ব্যস্ত বুলি ক'বলৈ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা কামত মানে বহুত দিন থাকি গ'লে সেই কামটোত সোমাই থকা হয় আৰু এৰি অহা সময়বোৰক মানে ক'ৰবাত নহয় ক'ৰবাত এৰি থৈ অহা হয়। এই সময়খিনিত এটাই পালোঁ, সেই এৰি অহা সময়খিনিলৈ আকৌ ঘূৰি যাবলৈ এটা সুযোগ পালোঁ ক'ৰবাত নহয় ক'ৰবাত, যাৰ কাৰণে মানে সদায় এই লকডাউনৰ সময়ছোৱা স্মৰণীয় হৈ ৰ'ব। খুব ভাল লাগিলে এই সময়। আৰু বৰ্তমান টিভি চিৰিয়েলত আপুনি ধাৰাবাহিক কৰি আছে নেকি? শেহতীয়াকৈ বান্ধোন বুলি এখন চিৰিয়েল মই শেষ কৰিলোঁ আজি কিছু মাহৰ পূৰ্বে। এতিয়া মই কোনো চিৰিয়েল কৰি থকা নাই, চিনেমা এখন কৰি আছোঁ। সুমন দুৱাৰাৰ পৰিচালনা, তেখেতে বৰ ধুনীয়া এখন চিনেমা হাতত লৈছে। তেখেতৰ সেই চিনেমাখন কৰি আছোঁ। 3টাই কেৰেক্টাৰ, শ্ৰদ্ধাৰ অমৰজ্যোতি চৌধুৰী ছাৰ, অপৰ্ণা দত্ত বাইদেউ, অপৰ্ণা দত্ত চৌধুৰী বাইদেউ আৰু মই। তো আমি সেই কামটো কৰি আছোঁ। লগতে এইকেইদিনত বিহুৰ খুব ভিডিঅ'বিলাক শ্বুট হৈ চলি আছে। তো এই বিহুৰ ভিডিঅ'বিলাক বৰ্তমান মানে আপুনি বিহুৰ লগতে ব্যস্ত হৈ আছে। খুব গানৰ শ্বুটিং কৰি আছোঁ। হয়, আমাৰ চেনেলটোৰ বিষয়ে কি ক'ব? নামটো কি? দোস্ত ভাছাম। দোস্ত ভাছাম, ভাল লাগিছে নামটো। তো দোস্ত ভাছামক আপোনালোকে চাব। নতুন চেনেল এটা তেওঁলোকে খুলিছে। 2 বছৰ হ'ল। 2 বছৰ হ'ল। বঢ়িয়া কৰি আছোঁ কাম। অ'কে, তো তেওঁলোকৰ যথেষ্ট চাগে ছাবস্ক্ৰাইবাৰ্ছ আছে। সকলো ছাবস্ক্ৰাইবাৰ্ছক মই মোৰ ফালৰ পৰা অলেখ মৰম যাচিছোঁ, আৰু আপোনালোকে আৰু মৰম কৰক দোস্ত ভাছামক। তেওঁলোকৰ ভাল ভাল কামবোৰক আদৰি ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ মুন্দা, আপোনাক পোনপ্ৰথমবাৰৰ বাবে লগ পোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ লগত আছে বৰ্তমান নতুন প্ৰজন্মৰ এজন শিল্পী গায়ক। চ' তুমি যে গানটো গাইছা, কি গানটো আৰু কোন কোন আছে গানটোত, সেইটো আমাক অলপ জানিব বিচাৰিব ৰাইজে। নমস্কাৰ, মই প্ৰিয়াংশু প্ৰিয়ম। মোৰ গানটোৰ নাম হৈছে ৰহি খাম। লিৰিক্স লিখিছে পলাশ প্ৰতিম আৰু জুবিলেন জোনাক, আৰু ৰেপ কৰিছে পলাশ ফুকন। তেওঁ গাইছে, আৰু আশা কৰোঁ যাতে অসমবাসী ৰাইজে আদৰি লৈ সুন্দৰ। আৰু শ্বুটিঙত কোন কোন আছে? শ্বুটিং আছে দেৱাশিষ
দেৱাশিষ মুন হিচাপে সিহঁতৰ সকলো চিনি পায় ভাড়াঘৰৰ মুন ভাড়াঘৰৰ মুন আৰু প্ৰিয়া আছে আৰু তুমি বৰ্তমান পঢ়া শুনা মই বৰ্তমান BA 3rd চেমত পঢ়ি আছোঁ অঁ আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে দেউতা আৰু ভাইটি মই হয় বন্ধুসকল নতুনকৈ উঠি আহিছে এজন নতুন প্ৰজন্মৰ শিল্পী গায়ক আৰু তেখেতক যাতে সকলোৱে এই গানটোত আদৰি লয় আৰু মৰম দিয়ে আৰু আপোনালোকে গানটো আৰু আগলৈ লৈ যাওক অসমবাসী ৰাইজে যাতে গানটো আদৰি লয় জীৱনৰ প্ৰথমটো গীত যিহেতু সকলোৱে আদৰি ল'লে ভাল পাম সকলোৱে আদৰি ল'ব বন্ধুসকল আৰু আপোনালোকক আজি বিহাইণ্ড দ্য চিনসমূহ দেখাই যাম তো ভিডিঅ'টো তেতিয়াহ'লে চাই থাকিব মই কিন্তু সঁচাই ৰাত নাই And I ran away out of all this gray. I just went out. I tried to escape this crazy life, but it just wasn't the right fight. You were right. I feel I'm from far away. Just tell me where you wanna stay. I'll show you all my devotion. I feel I'm from far away. Just tell me where you wanna stay. I'll show you all my devotion. বন্ধুসকল আমাৰ মাজত আছে তপন কোৰিঅ'গ্ৰাফাৰৰ ভায়েক আৰু আমাৰ লগত তপন আছে তপনে আমাক মাতিলে যথেষ্ট সহায় কৰি আছে চ' কি ক'বা তুমি গানটোৰ বিষয়ে হয় মোৰ নাম তপন মই গানটোৰ বিষয়ে অলপমান জড়িত আছোঁ বাৰু মাজে মাজে আৰু গানটোৰ কোনোবা এটা চুকত হয়তো মোকো দেখিবলৈ পাব চাগে মুন দেৱাশিষ দাক মুন বুলি জনা যায় সকলোৱে আৰু দেৱাশিষ দাৰ লগত দুটামান চিন কৰিছোঁ আৰু গানটোৰ কোৰিঅ'গ্ৰাফি কৰিছে ৰন্তু ৰূপক মোৰ দাদা হয় আৰু সহকাৰী হিচাপে কোৰিঅ'গ্ৰাফাৰ ডাইৰেকশ্যন কৰিছে ৰোহন নিবিড় বুলি মোৰ দাদাজন হয় গানটো ল'ৰাজন নতুনকৈ মানে আৰম্ভ কৰিছে আৰু জীৱনৰ প্ৰথমটো গান আগতে গানত মানে সহযোগ কৰে কিন্তু নিজৰ ফালৰ পৰা গান দিয়া নাছিলে কিন্তু এইবাৰ প্ৰথমটো গান উলিয়াইছে আৰু ভাবিছোঁ আৰু ভৱিষ্যতে তেওঁ আৰু গান উলিয়াই যাব আৰু অসমবাসী ৰাইজে গানটো মানে আগুৱাই নিব আৰু যিজন ল'ৰাই গান লগাইছে বৰ বেছি বয়সীয়াল নহয় কলেজ পঢ়ি থকা ল'ৰা হয় আৰু আপোনালোকৰ আশীৰ্বাদ পালে আৰু সাহস পালে মানে আগবাঢ়িব বুলি আশা ৰাখিছোঁ আৰু ধন্যবাদ ধন্যবাদ নমস্কাৰ বন্ধুসকল আপোনালোকক যিমান পাৰিলোঁ আজি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ মুন্দা ওৰফে আমাৰ দেৱাশিষ দাৰ সৈতে কথা পাতিবলৈও চেষ্টা কৰিলোঁ আৰু আপোনালোকক কিছু মুহূৰ্ত দেখাবলৈও চেষ্টা কৰিলোঁ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই